নমস্কাৰ। ৰাতি আপোনাৰ টোপনি নাহে নেকি? যদি নাহে, ৰাতি বিচনালৈ যোৱাৰ আগতে কৰিব এইকেইটা কাম। আজিকালি অধিকাংশ লোকৰ জীৱন চাপ আৰু উদ্বেগৰে ভৰা, যাৰ ফলত টোপনিৰ সৈতে সম্পৰ্কিত সমস্যাবোৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। কিন্তু দৈনন্দিন জীৱনত কেতবোৰ বিশেষ দিশত মন দিলেই টোপনিৰ সৈতে সম্পৰ্কিত সকলো সমস্যাৰ পৰা হাত সাৰিব পাৰি। হয়, ৰাতি শুবলৈ যোৱাৰ আগতে আপুনি যদি এই 4টা কাম কৰে তেন্তে একেবাৰে সহজতেই চাপ আৰু উদ্বেগ দূৰ কৰিব পাৰিব। সেই 4টা বিশেষ কামৰ প্ৰথমটো কামেই হৈছে ৰাতি শোৱাৰ সঠিক সময়। শোৱাৰ 4 পৰা 5 ঘণ্টাৰ আগতে ৰাতিৰ আহাৰ গ্ৰহণ কৰিব। এনে কৰাৰ দ্বাৰা হজম উন্নত হয় আৰু শোৱাৰ সময়ত আপুনি অধিক আৰাম অনুভৱ কৰিব। দ্বিতীয়টো কাম হৈছে শোৱাৰ আগতে গা ধুব। শোৱাৰ এক নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰক আৰু তাৰ ঠিক আগতে কুহুমীয়া গৰম পানীৰে গা ধুব। ই টোপনি উন্নত কৰাৰ লগতে চাপ হ্ৰাস কৰিব। তৃতীয়টো কাম হৈছে শোৱনি কোঠাত চাকি জ্বলোৱা। শোৱনি কোঠাত জৈৱিক তেলৰ চাকি জ্বলাই থ'লে ই মানসিক শান্তি বৃদ্ধি কৰে আৰু ইতিবাচক শক্তি প্ৰেৰণ কৰে। আপুনি লেভেণ্ডাৰ, জলফাই তেল বা তিল তেলৰ চাকিও জ্বলাব পাৰে। আৰু লগতে 4 নম্বৰ কামটো হৈছে ৰাতি শোৱাৰ আগতে 15 পৰা 30 মিনিটৰ বাবে আপুনি পূজা কৰা যিকোনো দেৱ-দেৱী বা ভগৱানৰ নাম জপ কৰিলে মানসিক চাপ হ্ৰাস হয়। ই আপোনাৰ চিন্তাধাৰাক ইতিবাচক দিশত পৰিৱৰ্তন কৰে আৰু আপোনাক নিশা শান্তিৰে শুবলৈ সহায় কৰে। এই সৰল কিন্তু কাৰ্যকৰী পদ্ধতিবোৰ গ্ৰহণ কৰি আপুনি আপোনাৰ টোপনি উন্নত কৰাৰ লগতে চাপ আৰু উদ্বেগ হ্ৰাস কৰিব পাৰে।